2026 চনত একে গোট হৈ এতিয়া যি বৰ্তমান বিজেপি চৰকাৰ হৈ আছে সেইবিলাকতো আমাৰ জাতি বিৰোধী হৈ আছে। সেইকাৰণে আমি একেলগ হৈ কোনো জাতি নাই ধৰ্ম নাই আমি একে মাকৰ একে সন্তান বুলি আমি দেশখন উন্নতিৰ বাবে আজি মই কংগ্ৰেছ দলত যোগদান কৰিছো। শ্ৰীমতী মমতা চাংমা। কংগ্রেস সাথে যোগদান করছে আর এখন কংগ্রেসের সাথে থাকবো কেন আমার বিভিন্ন মানুষবিলাক আছিল আগে ভোটের আমার পয়সা দিয়া অন্য জিনিস কোনো জিনিস আমার গ্রামে দেয় নাই। আর এখন এই আমার সারগুলা আছে এখন আমার সারগুলা থাকে আমি চাবো আর আমাকে দিবে সারটা। আর এখন আমি সার সাথে এই যে কংগ্রেস দলে আমি থাকবো। কংগ্রেস আজাদ হয়েছে। নমস্কার। আজি আমি এটা কথা আচৰিত হৈছো যে এই অঞ্চলৰ আজি বিটিএডি এটা অঞ্চল আৰু যিটো অঞ্চলত যিটো সময়ত আমাৰ হাগ্ৰামা চৰকাৰৰ 17 বছৰ কাৰ্যকালত উন্নয়নৰ লহৰ উঠিছিল আৰু সেই ঠাইত আজি এখন আমি গাড়ী লৈ আহিব পৰা ভালকে আহিব পৰা এটা পৰিৱেশ নাই। আজি ঝৰ্ণা পাৰ হৈ গাড়ী চলাই আমি মানে অখৰা মখৰা ৰাস্তাৰে আহিব লগা হৈছে য'ত বিটিএডিত গাঁৱে ভূঞে সকলোতে ৰাস্তা ভাল অমুক স্কুল ভাল সব কিছু ভাল স্বাস্থ্যৰ সেৱা ব্যৱস্থা ভাল এইবিলাক আমি গান শুনি আহিছোঁ আৰু দেখিও আহিছোঁ আছেও অৱশ্যে। কিন্তু এই অঞ্চলৰ প্ৰতিনিধিসকলে যে কি কৰিছিল নাকত তেল দি হৈ আছিল নেকি না কি আছিল মই বুজি নাপালোঁ যে আজি এই মংলাজৰা অঞ্চলৰ ৰাইজে কি জমৰ যাতনাত ভুগি আজি বসবাস কৰি আছে। আৰু ইয়াতে তো প্ৰতিনিধিত্ব ৰাইজৰ প্ৰতিনিধি প্ৰত্যেকবাৰ নিৰ্বাচিত হয় তেওঁলোকে যে কি কৰিছে দেখিছে নে নাই। আজি এখন গাঁৱত অংগনবাদী নাই, এখন গাঁৱত চাব চেণ্টাৰ নাই, স্কুলৰ ভাল ব্যৱস্থা নাই, ৰাস্তাৰ ভাল ব্যৱস্থা নাই। গতিকে এইবিলাক মানে মানে বিগত দিনৰ যিবিলাক ইয়াতে ৰাইজৰ প্ৰতিনিধি আছিল তেওঁলোকে একদম মুঠেই কাম কৰা নাই। গতিকে এইবিলাক অসুবিধা ৰাইজৰ অসুবিধা চাই আজি এই অঞ্চলৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে আজি কংগ্ৰেছ দলত জইন কৰিছে। আৰু অনাগত দিনত আমাৰ কংগ্ৰেছৰ পৰা এজন ভাল প্ৰতিনিধি বাছনি কৰি তেওঁলোকে এই অঞ্চলত যাতে উন্নয়ন কৰিব পাৰে এই কথাটো চিন্তা কৰি মানে উপলব্ধি কৰি আজি ৰাইজে ওলাই আহিছে আৰু কংগ্ৰেছ দলত জইন কৰিছে। মই ভাবোঁ যে আমাৰ যি প্ৰাৰ্থিত্ব প্ৰত্যাশী আমাৰ আজাদ হুছেইন আছে আৰু বিভিন্নজন আছে ইয়াৰ ভিতৰত আমাৰ অন্যতম আজাদ হুছেইন ডাঙৰীয়া এই অঞ্চলত ৰাইজৰ কাম কৰিবলৈ সকলোৱে আশাবাদী আৰু অনাগত দিনত সকলোৱে তেওঁক সহায় কৰিব। নিশ্চয় তেওঁক ৰাইজৰ প্ৰতিনিধি বনাই এই অঞ্চলৰ যাতে সম উন্নয়ন সম বিকাশ আৰু বাট পদূলি ৰাস্তা ঘাট স্কুল স্বাস্থ্য সকলো ব্যৱস্থা যাতে ভাল হয় এই কথা চিন্তা কৰি ৰাইজে আজি স্বতঃস্ফূৰ্তভাৱে আহি কংগ্ৰেছ দলত জইন কৰিছে।